মহোদয়, সন্মানীয় শিক্ষাগুৰুসকল, মান্যবৰ আমন্ত্ৰিত অতিথিবৃন্দ, পৰম শ্ৰদ্ধাৰ অভিভাৱক আৰু অভিভাৱিকাসকল, মোৰ মৰমৰ অগ্ৰজ আৰু সহপাঠী আৰু ভাইটি বন্ধুসকল, আজি শিক্ষক দিৱস। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমাৰ দেশত এই দিৱসটো পালন কৰি অহা হৈছে। আমাক জ্ঞানৰ পোহৰৰ বাট দেখুওৱা প্ৰতিজন শিক্ষাগুৰুৱে আমাৰ চিৰনমস্য ব্যক্তি। আজি এই পবিত্ৰ দিনটোত মই প্ৰতিজন শিক্ষাগুৰুলৈ মোৰ শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ উপলক্ষে শিক্ষক দিৱস পালন কৰা হয়। এই মহান ব্যক্তিগৰাকী 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে চেন্নাইত জন্মগ্ৰহণ কৰিছিল। এই প্ৰসিদ্ধ শিক্ষাবিদগৰাকী 1952 চনত আমাৰ স্বাধীন ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। 1962 চনৰ 74 বছৰ বয়সত তেখেত আমাৰ দেশৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। সেয়ে আৰু দেশৰ সৰ্বোচ্চ সন্মানীয় পদত থকা সত্ত্বেও তেখেতে নিজকে এজন শিক্ষক ৰূপেহে পৰিচয় দি ভাল পাইছিল। সেয়েহে এই মহান ব্যক্তিগৰাকীৰ জন্মদিনৰ উপলক্ষে শিক্ষক দিৱস পালন কৰা হয়। আজি এই পবিত্ৰ ক্ষণত মোৰ মা দেউতাকে ধৰি যিসকল শিক্ষাগুৰুৰ পৰা মই শিক্ষা লাভিছোঁ, তেখেতসকললৈ মোৰ শ্ৰদ্ধা আৰু সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।